আজি বাপুজী মহাত্মা গান্ধীৰ সংকল্প যাত্ৰাত আমি সকলোৱে এই সংকল্পৰে আমি আমাৰ সমাজ, আমাৰ ৰাজ্য, আমাৰ ৰাষ্ট্ৰ নিৰ্মাণ কৰিম। যিখন ৰাষ্ট্ৰৰ সপোন বাপুজীয়ে দেখিছিল, এইখন ৰাষ্ট্ৰক বাপুজীয়ে বিশ্বৰ বুকুত ৰাম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। আৰু গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আৰ্থ সামাজিক দিশ শক্তিশালী কৰি উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ মানসিকতাৰে বাপুজীয়ে কৰ্ম সংস্কৃতিৰ এটা শক্তিশালী ভেটি নিৰ্মাণ কৰাৰ সপোন দেখিছিল। বাপুজীয়ে মানৱীয় দৃষ্টিভংগীৰে মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ পৰিৱেশ নিৰ্মাণ কৰিছিল। গতিকে সেইখন ৰাম ৰাজ্য, যিখন ৰাম ৰাজ্যত থাকিব শ্ৰদ্ধা, ভক্তি, আদৰ, স্নেহ, কৰ্ম সংস্কৃতি, ন্যায়, মৰ্যাদা, শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু বন্ধুত্ব, এখন স্বাস্থ্যৱান, এখন আদৰ্শ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ মানসিকতাৰে, পৰিষ্কাৰ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ মানসিকতাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি দৃঢ়তাৰে 2014 চনৰ পৰা প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ ভাৰতবৰ্ষৰ 130 কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ কঠোৰ পৰিশ্ৰমত মগ্ন হৈছে, এই কথা ভাৰতবৰ্ষৰ জনগণে প্ৰত্যক্ষ কৰিছে। আৰু তেখেতে কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি এটা শক্তিশালী কৰ্ম সংস্কৃতিৰ ভেটি নিৰ্মাণ কৰি মানৱীয় অনুভূতিৰে এখন সুন্দৰ মানৱ সমাজ নিৰ্মাণ কৰাৰ উদ্দেশ্যে যিখিনি দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবেই আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক উদ্বুদ্ধ, অত্যন্ত উৎসাহিত। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাপুজী আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে ভাৰতবৰ্ষৰ জনগণৰ হাতত কেইবাটাও কাৰ্যসূচী অৰ্পণ কৰিছে। স্বচ্ছ ভাৰত অভিযান, অৰ্থাৎ য'ত পৰিষ্কাৰ তাতেই সংস্কাৰ, পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা, স্বচ্ছতা হি সেৱা, এখন পৰিষ্কাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যে জনসাধাৰণক পৰিষ্কাৰকৈ থকাৰ বাবে, পৰিষ্কাৰ চিন্তাৰ অধিকাৰী কৰাৰ বাবে, পৰিষ্কাৰ কাম কৰাৰ বাবে আৰু পৰিষ্কাৰ পৰিৱেশ নিৰ্মাণৰ বাবে তেখেতে বিশেষভাৱে আহ্বান জনাইছে। যিটো কথা বাপুজীয়ে মনে প্ৰাণে বিচাৰিছিল, লগতে প্ৰকৃতি সংৰক্ষণ কৰা, প্ৰকৃতি প্ৰেমী হিচাপে প্ৰকৃতিক শ্ৰদ্ধা কৰা আৰু সেউজীয়া বাতাবৰণ জীয়াই ৰখাৰ নিমিত্তে বৃক্ষৰোপণৰ বাবেও তেখেতে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাইছে। পানী ঈশ্বৰে মানৱ সমাজক দিয়া আটাইতকৈ ডাঙৰ প্ৰভাৱ হিচাপে গণ্য কৰিবলৈ তেখেতে ভাৰতবৰ্ষৰ জনগণক বিশেষভাৱে আহ্বান জনায়। পানী সংৰক্ষণত আত্মনিয়োগ কৰাৰ বাবে বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনাইছে। কাৰণ পানীৰ অবিহনে এই পৃথিৱীত কোনো পশুপক্ষী প্ৰাণী এই বায়ুমণ্ডল বিশুদ্ধ হৈ থাকিব নোৱাৰে আৰু আমাৰ সেউজীয়া বাতাবৰণো, আমাৰ জৈৱ বৈচিত্ৰ্যৰ শক্তি থাকিব নোৱাৰে, মানুহ জীয়াই থাকিব নোৱাৰে। সেইবাবে পানীৰ মূল্য প্ৰকৃতাৰ্থত উপলব্ধি কৰাৰ বাবে তেখেতে জনসাধাৰণক আহ্বান জনাইছে। ইয়াৰ উপৰিও যোগ সাধনাৰ যোগেদি তেখেতে প্ৰতিগৰাকী ব্যক্তিক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সবল কৰাৰ নিমিত্তে আৰু শান্তিৰ প্ৰাপ্তিৰ বাবে সেই যোগ ধ্যানত মগ্ন হ'বৰ বাবে আহ্বান জনাইছে। ইয়াৰ উপৰিও প্লাষ্টিক বৰ্জন কৰি আমাৰ জৈৱিক পদাৰ্থৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ আমি আমদানি, পৰৰাষ্ট্ৰৰ পৰা আমদানি পৰিত্যাগ কৰি আমি আমাৰ নিজৰ উৎপাদিত সামগ্ৰীৰ যোগেদি আমি আমাৰ বায়ুমণ্ডল বিশুদ্ধ কৰি ৰখা আৰু সুস্থ বাতাবৰণ জীয়াই ৰখা, প্ৰকৃতিৰ যিটো ৰূপ, এই শক্তিশালী ৰূপত ইয়াক সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিকেইটা আঁচনিৰ যোগেদি আজি ভাৰতবৰ্ষৰ জনগণক বাপুজী আদৰ্শ অনুপ্ৰাণিত হোৱাৰ বাবে আহ্বান জনাইছে, সেইবাবে আজিৰ দিনটোত আমি এই পবিত্ৰ ভূমি মাজুলীত আমি সংকল্প ল'ব লাগিব যে আমিও মাজুলীখন পৃথিৱীৰ বুকুত আটাইতকৈ পৰিষ্কাৰ জিলা হিচাপে ইয়াক গঢ় দিম। আৰু এই মাজুলী
আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে পৰিষ্কাৰ মনৰ অধিকাৰী হ'ম। আমাৰ কলুষিত মন পৰিষ্কাৰ কৰি আমি আমাৰ পৰিষ্কাৰ কামত আত্মনিয়োগ কৰিম আৰু তেনেধৰণে এখন সুন্দৰ মানৱীয় মূল্যবোধৰ আধাৰত শক্তিশালী আদৰ্শ সমাজ নিৰ্মাণ কৰিম। গতিকে এই সংকল্প আমি ল'লে নিশ্চিতভাৱে আগন্তুক দিনত আমি আমাৰ নিজৰ পৰিচয় বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে দাঙি ধৰিবলৈ সক্ষম হ'ম আৰু আমি কঠোৰ পৰিশ্ৰমৰ যোগেদি আমাৰ জৈৱিক সামগ্ৰীবিলাক আমি বিভিন্ন উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আমি আমাৰ বায়ুমণ্ডল বিশুদ্ধ অৱস্থাত ৰাখিম। মাজুলীৰ বুকুত ভগৱানে প্ৰদান কৰা জৈৱ বৈচিত্ৰ্যৰ শক্তি আমি অটুট ৰাখিম। এইখিনি কথা আমি সকলোৱে যদি সংকল্প লওঁ, মাজুলী সদায় পৃথিৱীৰ বুকুত আটাইতকৈ আকৰ্ষণীয় সমাজ আৰু জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে সেইবাবে মাজুলীৰ বুকুত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকে আমি বিভিন্ন জনজাতি অনুসূচিত জাতি সকলোৱে মিলিত প্ৰচেষ্টাৰে আমি আমাৰ মাজুলীৰ সমাজখন সৰ্বাংগ সুন্দৰ কৰি ৰাখিম। এইখন সমাজত কেৱল থাকিব শ্ৰদ্ধা ভক্তি আদৰ মৰম স্নেহ শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বন্ধুত্ব। এইখন সমাজত কোনো অশান্তি বিৰাজ কৰিব নোৱাৰে। কোনো ধৰণৰ অসামাজিক কামে যাতে স্থান নাপায়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে উঠি অহা প্ৰজন্মক মূল্যবোধৰ আধাৰত একোগৰাকী আদৰ্শ নাগৰিক হিচাপে গঢ় দিয়াৰ আজি বাপুজীৰ নামেৰে সংকল্প গ্ৰহণ কৰিব লাগিব। আজি আমি কিমান সৌভাগ্যৱান, আমাৰ এই মঞ্চতে আমাৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকল, স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধাসকল উপস্থিত আছে। আমি সকলোৱে তেখেতসকলৰ শ্ৰীচৰণৰ মূৰ দোৱাই আশীষ বিচাৰিছোঁ, কাৰণ এখেতসকলে জীৱনত আমাৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বাবে বহু কষ্ট স্বীকাৰ কৰিছে, বহু ত্যাগ স্বীকাৰ কৰিছে। মই তেখেতসকলৰ শ্ৰীচনত কোটি কোটি প্ৰণিপাত যাচিছোঁ আৰু মাজুলী ৰাইজৰ হৈ তেখেতৰ সকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্বৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আজিৰ শুভক্ষণত মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই। আমাৰ মাননীয় সাংসদ আছে, দুগৰাকী বিধায়ক আছে আৰু মোৰ বিজেপি এজিপি আৰু গণশক্তিৰ সতীৰ্থ প্ৰিয় সহকৰ্মীসকল আছে আৰু আটাইতকৈ নমস্য মাজুলী সমাজ আছে। গতিকে সকলোকে মই বিশেষভাৱে আজি পুৱাৰ ভাগত এই সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে আন্তৰিকতাৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাই আজি মোৰ একাষাৰ সামৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে